হাই বন্ধু, কেনে আছা? সকলোৱে ভালে আছা? আজি মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো যিসকল বিগিনাৰ, সেই বিগিনাৰসকলৰ বাবে বনাইছোঁ। গীটাৰত যিসকলে শিকিম বুলি ভাবিছে, প্ৰথমতে তোমালোকৰ প্ৰাথমিক নলেজখিনি থাকিবই লাগিব। গীটাৰত ষ্ট্ৰিং ইয়াত গীটাৰত আছে 6টা। 1 2 3 4 5 6 6টা ষ্ট্ৰিং, আৰু এইবিলাক হ'ল ষ্ট্ৰিং। 4টা ষ্ট্ৰিং থকা আছে নহয়, দতৰা আৰু কি আছে মেণ্ডেলিয়াম, সেইবিলাকৰ বিষয়ে কোৱা নাই, মই গীটাৰৰ বিষয়ে কৈছোঁ। ইয়াত আছে 6টা ষ্ট্ৰিং, 1 2 3 4 5 6, আৰু এই 4টা ষ্ট্ৰিঙত সুকীয়া সুকীয়া নাম আছে, যেনে ই বি জি ডি এ ই। ওৱান ষ্ট্ৰিংটোৰ নাম হৈছে ই, আৰু 2 ষ্ট্ৰিঙৰ নাম হৈছে বি, আৰু 3 ষ্ট্ৰিঙৰ নাম হৈছে জি, আৰু 4 ষ্ট্ৰিংটোৰ নাম হৈছে ডি, আৰু 5 ষ্ট্ৰিংটোৰ নাম হৈছে এ, আকৌ 6 ষ্ট্ৰিংটোৰ নাম হৈছে ই। এনেকৈ আৰু এইবিলাক হ'ল ফ্লেট স্কেল নহয়, এই স্কেল কাঠৰ স্কেল, আৰু এই স্কেলটোৰ নাম হৈছে, এইবিলাক হ'ল ফ্লেট। এতিয়া 1 ফ্লেট, 2 ফ্লেট, 3 ফ্লেট, 4 ফ্লেট, 5 ফ্লেট, 6 ফ্লেট, 7 ফ্লেট, এনেকৈ। আৰু ইয়াত যেনেকৈ পাইছা চাৰেগামা পাইছা নহয়, চাৰেগামা পাধা নিচা, এনেকৈ এ বি চি ডি ই এফ জি। আৰু ইয়াত যেনেকৈ প্ৰথমতে পাইছা 1 ষ্ট্ৰিঙত কি পাইছা ই পিছত, তেনেহ'লে নেক্সট ফ্লেটটো হ'ব এফ। তাৰপিছত এফ ফ্লেটৰ পিছত চাপ আহিব এফ জি, আকৌ এ বি, বিৰ ফ্লেট নাই, বি চি ডি ই, আৰু ইৰ ফ্লেট নাই, অকল বি আৰু ইৰ ফ্লেট নাই, চাপ নাই। আৰু বাকীকেইটা আছে এ বি, বিৰ নাই, এ চি ডি এফ জি, এইকেইটাৰ চাপ আছে, কিন্তু বি আৰু ইৰ নাই। প্ৰথমতে আৰু হাতবিলাক স্পীড কৰাৰ বাবে প্ৰথমতে ইমান ওপৰত যোৱাৰ কাৰণে চিন্তা কৰিব নালাগে। আল্টিমেটলি প্ৰেক্টিছ কৰাৰ লগে লগে নিজে হাতবিলাক আহি যাব। প্ৰথমতে অকল মাত্ৰ চিন্তা কৰিব হাতবিলাক এনেকৈ মৰাৰ বাবে। ইয়াত একোৱেই নাই, এ বি চি ডি একো নাই, অকল খালি হাতবিলাক এনে কৰি থাকিব, লাহে লাহে। এনেকৈ প্ৰেক্টিছ কৰি থাকিব। এইটো কৰিলে কি হ'ব, প্ৰথমতে আচৰিত লাগে। ইয়াত সৰু সৰু হাতবিলাকো নেদেখাকৈ ষ্ট্ৰিংটো কেনেকৈ ধৰিব পাৰি, অকল প্ৰেক্টিছৰ লগত এইটো আহি যাব। আল্টিমেটলি এটা সময়ত হাত ফাঁচ হৈ যাব। গতিকে চিন্তাৰ একো কাৰণ নাই, অকল এনেকৈ প্ৰেক্টিছ কৰি থাকিব। আকৌ বিপৰীত এনেকৈ লাহে লাহে বিস্তাৰ কৰিব, বঢ়াই যাব। লাহে লাহে বঢ়াই যাব এনেকৈ।
যিমান সময় পাৰে প্ৰেক্টিছ কৰি থাকিব আঙুলিবিলাক ফাষ্ট হৈ যাব আৰু আল্টিমেটলি ডাইন হাতটো মিছ নোযোৱাকৈ নিৰ্দিষ্ট ষ্ট্ৰিঙত ফিংগাৰটো আল্টিমেটলি গৈ থাকিব তেতিয়া আৰু চোৱাৰ কোনো প্ৰয়োজন নহ'ব যে মই 5 ষ্ট্ৰিংটো প্লে কৰিম নাইবা 3 ষ্ট্ৰিংটো প্লে কৰিম চোৱাৰ কোনো প্ৰয়োজন নহ'ব এনেকৈ এক সপ্তাহ 2 সপ্তাহ পুৰা প্ৰেক্টিছ কৰক তেতিয়া চাব আল্টিমেটলি আহি যাব ফিংগাৰটো ফাষ্ট হ'ব প্ৰথম দিন যেতিয়া প্ৰেক্টিছ কৰিব তেতিয়া আঙুলিবিলাক অলপ বিষাই থাকিব চিন্তাৰ একো কাৰণ নাই লাহে লাহে সকলো ঠিক হৈ যাব আৰু এটা কথা লক্ষ্য কৰিব সদায় নখবিলাক কিন্তু কাটি ল'ব সদায় কাটি থাকিব নখটো থাকিলে অলপ বজাত অসুবিধা হয় গতিকে আজি বৰ দীঘল নকৰোঁ নেক্সট ভিডিঅ'ত নিশ্চয় লগ পাম ধন্যবাদ